Good morning. So আমি এতিয়া টাৱাঙত আছোঁ টাৱাং উঠিলোঁ আমি উঠি চাহ খালোঁ চাহ খাই এতিয়া মানে অকণমান হেভি কিবা এটা ফুড খাই পিনে আমি যাম এইখনে হৈছে টাৱাং চিটি মানে গোটেই হিলছ হয় মানে আমাৰ টাৱাং চিটিখন টাৱাং মানে টাউনখন য'ত আছে গোটেই হিলছ এৰিয়া হয় মানে ৰাস্তাবিলাক চব হিলছ চব মানে ওখ ওখ ৰাস্তা ক'তো এনেকুৱা নাই যে সমান প্লেন জেগা ক'তো নাই চব হিল জেগা হয় তো আপোনালোকে আহিলে মানে অলপ এক্সপিৰিয়েঞ্চ থকা লেভেললৈ আহিব যদি আহে নেক্সট টাইম কেতিয়াবা বা পিছত আহে যদি আৰু এইখন হৈছে ফিল্ড ইয়াত মানে খেলা চেলা হয় ষ্টেডিয়াম মানে ইয়াৰ এইখন ফিল্ড তো আমাক মানে ওপৰত যাব নিদিয়ে আমি ভাবিছিলোঁ ওপৰত যাম বুলি আৰু মানে ফুৰিব চাব বা আপোনালোক দেখাব যাম বুলি ভাবিছিলোঁ কিন্তু ওপৰত যাব নিদিয়ে আৰ্মিবিলাকে মানে বন্ধ কৰি থৈছে বৰফৰ কাৰণে ৰাস্তা ব্লক হৈ আছে সেইটো যাব নিদিয়ে আৰু আমাৰ যিহেতু আমাৰ নিজৰ গাড়ী নিব নোৱাৰে সেইটো কাৰণে আমি যাব ইচ্ছা কৰা নাই ইমান বেছি তো এতিয়া আমি ৰিটাৰ্ণ হ'ম আৰু টাৱাঙত বিশেষ চাব লগা একো নাই মানে ইমান এটা একো নাই চাব লগা আৰু এইকেইটা চাওক এইকেইটা মানে ইহঁতৰ কিবা ধৰ্মৰ সেই হয় তো আমি যাব ওলালোঁ এতিয়া আমি ৰিটাৰ্ণ হ'ম ঘৰলৈ মানে আমি এতিয়া বাহিৰত লাঞ্চ মানে ব্ৰেকফাষ্টৰ বাহিৰতে কৰিম মানে এতিয়া আমি চাহ খাইছোঁ বেলেগ খোৱা নাই তো বাহিৰত আমি ভালকৈ খাই ল'ম খাই পিনে আমি গৈ থাকিম মানে ৰাস্তাত একো নাপায় ৰাস্তাত কিবা খাব পাম বুলি আশা কৰি আহিব নালাগে কোনেও পেকিং চেকিং লৈ আহিব লাগে মানে যিমান যি পাৰে মানে বান্ধি লৈ আহিব লাগে খোৱা বস্তু নহ'লে মানে একো খাব নাপাব পাৰে মানে সেইটো কাৰণে যিমানখিনি পাৰে খোৱা বস্তু লৈ আহিব লাগে লৈ আহিব আহিলে আৰু হট জাক এটা লৈ আহিব লাগে হট জাকটো বহুত প্ৰয়োজন ইয়াত হট জাক এটা লৈ আহিব লাগে বাকীখিনি বস্তু দিয়ে বাৰু হট জাকটো নিদিয়ে কিছুমান হোটেলত দিয়ে তো আমি এইখন হোটেলত আছিলোঁ হোটেল মণ্ডালা এইখন হোটেল তো ইমান এটা ভাল মানে ফেচিলিটি পোৱা নাই আৰু ইমান এটা ভাল ছাৰ্ভিচো পোৱা নাই হোটেলখনত মানে পানীৰ প্ৰব্লেম পাইছোঁ অলপ আৰু কিবা কিবি প্ৰব্লেম পাইছোঁ মানে হোটেলখন ইমান এটা ঠিক নহয় তথাপিতো থাকিব পাৰি আৰু এডজাষ্ট কৰিব পাৰি তো এয়া মানুহবিলাকে মানে এনেকৈ ইপিনে সোমাই এনেকৈ এইকেইটা ঘূৰাই ইপিনে ওলাই গুচি যায় ইহঁতৰ ধৰ্ম থাকে এইটোৱে তো সকলোৱে কৰে মানে ময়ো অলপ ধৰ্ম কৰি যাওঁ আৰু যিহেতু আহিছোঁ ন এইকেইটা ওজন আছে কিন্তু ওজন নোহোৱা নহয় তো আমাৰ হোটেলখনৰ সন্মুখতে মানে এখন ৰেষ্টুৰেণ্ট আছে হোটেল এণ্ড ৰেষ্টুৰেণ্ট তো আমি তাত খাম পৰঠাত খাম আৰু এটা কথা কি মানে ভাল লগা কথা এটা কি ইয়াতে বহুত মেক্সিমাম মানে আমাৰ অসমৰ মানুহ আছে তেজপুৰৰ মঙলদৈ খাৰুপেটীয়া এনেকুৱা মানুহ বহুত আছে তো এই হোটেলখনতো মানে যিজন মালিক সেইজন আমাৰ অসমৰে হয় মানে তেজপুৰৰ হয় আৰু এও আছে এও ক'ত আছিল ৰাঙাপাৰা নাম ৰাহুল মজা মানে একদম পাৰফেক্ট মানুহটো তো এটা খাই পিনে আমি ওলাই যাম আৰু তো আমি ওলালোঁ মানে টাৱাঙৰ পৰা ওলালোঁ ৰিটাৰ্ণ নলবাৰী তো এতিয়া আমাৰ ইয়াৰ পৰা আকৌ আমাৰ দিৰাঙত আমি লাঞ্চটো কৰি ল'ম ইয়াৰ পৰা আমি ব্ৰেকফাষ্টটো কৰিলোঁ ইয়াতে আমি লাঞ্চটো কৰিম দিৰাঙত তো দেখা যাওক আৰু ৰাস্তাত কি কি আছে আপোনালোকক মই দেখা যাম আৰু কিবা কিবি বস্তু মই চাব লগা আছে এইবিলাক দেখাই যাম আপোনালোকে ভিডিঅ' চাই থাকিব পাৰ্ট বাই পাৰ্ট যিমানখিনি পাৰোঁ মই দেখাই যাম তো চাউণ্ড শুনিছে আপোনালোকে ইমান চাউণ্ড মানে ইমান ডাঙৰডাল মানে আপোনাৰ লেক ইমান চাউণ্ড বহুত ওপৰলৈকে চাউণ্ডটো আহি যায় মই মানে ক্লিয়াৰলি ওপৰৰ পৰা দেখা পাব পৰা নাই তথাপিতো চেষ্টা কৰিছোঁ দেখাবলৈ মানে ৰিক্সি হয় বহুত নেচাৰেল বিউটি চাৰিওফালে বৰফ চাওক বৰফত ধুনীয়া চব বৰফ চব ফটো চাই ব্যস্ত মানুহবিলাক পোষ্ট কেমেৰামেন
হৈছে তো স্নোফল হৈ আছে মানে চাওক এইবিলাক ভালকৈ দেখা নাপায় ইমান লাইট স্নোফল হৈ আছে ওপৰৰ গছবিলাক চাওক চব বৰফ হৈ গৈছে এতিয়া মেইন মজা তো কথাটো হ'ল কি ঠাণ্ডাটো কিন্তু বহুত বেছি আছে ইয়াতে ঠাণ্ডা মানে আপোনাৰ বৰ্তমান -5 Hey boy, how's your experience? Awesome, bro. Awesome, na? Hey, can I go experience? Crazy. Ultimate. মানে এনেকুৱা এটা ফিল কি ক'ব আৰু আপুনি মানে এবাৰ আহি চাব ইমান এটা ফিল মানে আপুনি জীৱনত পাহৰিব নোৱাৰিব যে এদিন হ'লে ক'ব লাগিব ইয়াত তাত গৈছিলোঁ ইমান মজা ভিউ তো ইয়াৰ মজা ৰাস্তাৰ মজাটো বহুত বেছি মজা আৰু মানে মই গোটেই ৰাস্তাটো দেখাব চেষ্টা কৰিম বৰফেৰে ভৰা ৰাস্তা চাৰিওফালে বৰফ মাজে আমি গৈ আছোঁ আপোনাৰ গোটেই ভিডিঅ'টো মই এইখিনি কাটি দিয়া নাই চাই থাকিব ভিডিঅ'টো গোটেইখিনি চাব মজা মানে বৰফৰ মাজতে মজা We can change anything and make it better together. Now we're strong, don't question it. The truth will break your chains. We have the key. Open your eyes and see. We are the ones who know the answers, and they ain't never gonna hold us back. The sea is rising like we dancers. Imagine life without a purpose. Now picture everything you're fighting for. Now picture everything you're fighting for. Open your eyes and see. We are the ones who know the answers, and they ain't never gonna hold us back. The sea is rising like we dancers. Imagine life without a purpose. Now picture everything you're fighting for. Now picture everything you're fighting for.
তো আমি মানে ৰাস্তাত বৰফ বেছি পাই আহিছোঁ পাব ধৰিছোঁ আৰু তো আমি ছাইডত ৰখিব লাগিব ৰখি পিনে আমি ৰছী চচি লগাব লাগিব টায়াৰত তো আমি আকৌ অকণমান আগত গৈ ৰখিম তেতিয়া যাব নোৱাৰা হ'ম আৰু তেতিয়া ৰখি পিনে ৰছী চচি লগাই ল'ম তো মানে তেতিয়া আমি ৰছী চছী কাটি ল'ম টায়াৰত মানে ৰছী হওক যাৰ চেইন হওক যাৰ যি আছে মানে মই যিখিনি বস্তু আনিব কথা কৈছোঁ সেইখিনি বস্তু আনিব আপোনালোকে গাঁঠিব লাগিব যেনেকুৱা বৰফ পালে মানে তো আমি এটা ৰছী আৰু চেইন গাঁঠি ল'ম যিমানখিনি মানে আনিছোঁ এইখান লৈ যাচোন যে খুলি লৈ যা তো আমাৰ ৰছী গাঁঠিয়া হৈ গ'ল তো এতিয়া আমি ওপৰত উঠি গৈ আছোঁ এই বৰফৰ মাজে মাজে গাড়ী চলাই গৈ আছোঁ ৰছী লগাই পিনে তো চাওঁ কিমানলৈকে যাব পাৰোঁ নে পাৰ হৈ যাব পাৰোঁ নে নোৱাৰোঁ কি হয় গৈ পালে হয় সিফাল আৰু সেইটো পালে হয় বৰফখিনি পাৰ কৰিব পাৰিলে হয় আৰু এয়া চাওক বৰফ কি মজা ঠাণ্ডা বহুত আছে কিন্তু ঠাণ্ডাটো বহুত হয় কিন্তু মজা লাগিছে আপোনাৰ এয়া এই যে ক'লা ক'লা দেখিছে এইখিনি আপোনাৰ ব্লেক আইচ হয় তো গাইছ এয়া চাওক বৰফ চাৰিওফালে তো আমি ইয়াত ৰখিছোঁ মানে আগত বহুত জাম আছে আগত বোলে গাড়ী ফাঁচিছে চুপাৰ ফাঁচিছে আৰু গাড়ী গুৱাহাটীৰ পৰা গাড়ী বহুত ফাঁচিছে আগত বৰফত সোমাই গৈছে মানে সেইটো কাৰণে বহুত জাম লাগিছে জামটো খোলাতে বহুত দেৰি লাগে বুলি কৈছে 8টামান বাজিব বুলি কৈছে এতিয়া সময় হৈছে 4টা তো চাওঁ কিমানখিনিলৈকে যাব পাৰোঁ আৰু আমাৰ এডাল ৰছী অকণমান ছিঙিছে চাওঁ আৰু যাব পাৰোঁ নে ঠিক নাই যদি ৰছী ছিঙিছে আমি যাব নোৱাৰিম প্ৰব্লেম হ'ল কি আমি যাব চেষ্টা কৰিলোঁ বহুত কিন্তু আমি ওপৰলৈ উঠি গৈ পিনে আধাতে আমাৰ ৰছী ছিঙি থাকিলে ৰছী কম আছিলে আমাৰ হাতত তো ৰছী ছিঙি থাকিলে এতিয়া আমি যাব নোৱাৰিম সেইটো কাৰণে আমি ৰিটাৰ্ণ হ'ব লাগিব এতিয়া আমি টাৱাঙলৈ ৰিটাৰ্ণ হ'ব লাগিব চাগে চাওঁ ৰাস্তাত যদি কেতিয়া ক'ৰবাত মানে হোমষ্টে হওক হোটেল হওক পাওঁ তেতিয়া তাত থাকি দিম মানে টাৱাঙলৈকে নাযাওঁ আৰু যদি হোটেল চোটেল নাপাওঁ মানে তেতিয়া আমি টাৱাঙলৈকে যাব লাগিব তো লগ পাইছোঁ আৰু ভাগৰ লাগি গৈছে মানে বহুত চেষ্টা কৰিলোঁ ওপৰলৈ যাব মানে ৰছী চছী গাঁঠিছিলোঁ আমি ওপৰলৈ যাবৰ কাৰণে বৰফ মানে বহুত শ্লিপ মাৰে গাড়ীখন উঠি নাযায় মানে জাগাতে ঘূৰি থাকে মানে সেইটো কাৰণে কি হ'ল আমাৰ ৰছী ছিঙি থাকিলে মানে টায়াৰৰ ৰছী আমাৰ হাতত আৰু বেলেগ ৰছী নাই সেইটো কাৰণে আমি ওপৰলৈ যাবলৈ তাত যদি আমাৰ ৰছী থাকিলে হয় তো মানে আমি ওপৰলৈ যাবলৈ চেষ্টা কৰিলোঁ আৰু ৰছী গাঁঠি পিনে তো আমাৰ ৰছী কম আছে হাতত সেইটো কাৰণে আকৌ আমি ঘূৰি যাব লাগিব এতিয়া তো আপোনালোকে চাই থাকিব কি হয় চাব আৰু পিছত আকৌ লগ পাম এটা প্ৰব্লেম হ'ল কি আমি যাব নোৱাৰিলোঁ আমি সিহঁৰ পৰা কি কয়
টাৱাঙৰ পৰা 60 কিলোমিটাৰ আহিছিলোঁ 60 কিলোমিটাৰ অহাৰ পিছত আমি মানে বহুত বৰফ পালোঁ বৰফ যাব নোৱাৰিলোঁ তো আমি আকৌ ৰিটাৰ্ণ হ'লোঁ ৰিটাৰ্ণ হৈ পিনে মানে আমি যাব চেষ্টা কৰিছিলোঁ ৰছী লৈ পিনে আমি যাব উঠিব নোৱাৰিলোঁ কিন্তু আমি তো এতিয়া মানে আমি আকৌ ঘূৰি আহিছোঁ জাংলৈকে জাং বুলি এডোখৰ ঠাই আছে মানে তাত আহিছোঁ ঘূৰি তাত আমি এখন এটা হোমষ্টে এটাত আছোঁ মানে হোমষ্টেত এইখন হোমষ্টে বহুত ভাল হয় ইয়াত আমি ৰাতি থাকিম আজি ৰাতি থাকি কাইলৈ মৰ্ণিঙলৈকে চাওঁ আমি কিমানখিনি বৰফ কমে নে নকমে বা নকমিলে আৰু হয়তো আমি থাকিব লগা হ'ব পাৰে তো সেইটো কথা এতিয়া আমি ৰাতি থাকিম ইয়াতে তো আমি ৰুম শ্বিফ্ট কৰিলোঁ এতিয়া আকৌ খানা খাব গৈ আছোঁ মানে খানা বাহিৰত অৰ্ডাৰ কৰিব লাগে হোমষ্টে হয় ন হোমষ্টেতো খানা নাপায় তো খানাটো বাহিৰত খাব যাম এতিয়া আমি খুব ওলাই আহিছোঁ তো ভিডিঅ' চাই থাকিব আৰু কি হয় পিছলৈ